মই বৰ্ণালীয়ে বৰ্ণালী চেনেললৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। থাম্বনেইল লিখিটো গম পাইছে। গৈ আছোঁ আজি ডিব্ৰুগড়ৰ চকিডিঙি ফিল্ডত আহি আছে পাপন। তাকে ভাবিছোঁ তালৈ যাওঁ বুলি আৰু ভাবিলোঁ ব্লগটো ষ্টাৰ্ট কৰি দিওঁ। বহুত দিন একো ব্লগ দিয়াও নাছিলোঁ। ভাবিলোঁ আজি আপোনালোকক দেখুৱাম। এয়া যাব ওলাইছোঁ, সময় প্ৰায় 9:30 হৈ গ'ল বাৰু, এতিয়া 9:40 যাব ওলাইছোঁ। যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকৰ ভাল লাগিব। তেতিয়াহ'লে চাই থাকিব ভিডিঅ'টো শেষলৈকে। তাৰপিছত জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনেকুৱা লাগিলে। লগতে কওঁ, যদিহে ভাল লাগে তেন্তে প্লিজ এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব বুলি আশা কৰিলোঁ। তেতিয়া ঠিক আছে, ব'লক তেতিয়াহ'লে যাওঁ। মই বৰ্ণালীয়ে বৰ্ণালী চেনেললৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। থাম্বনেইল লিখিটো গম পাইছে। গৈ আছোঁ আজি ডিব্ৰুগড়ৰ চকিডিঙি ফিল্ডত আহি আছে পাপন। তাকে ভাবিছোঁ তালৈ যাওঁ বুলি আৰু ভাবিলোঁ ব্লগটো ষ্টাৰ্ট কৰি দিওঁ। বহুত দিন একো ব্লগ দিয়াও নাছিলোঁ। ভাবিলোঁ আজি আপোনালোকক দেখুৱাম। এয়া যাব ওলাইছোঁ, সময় প্ৰায় 9:30 হৈ গ'ল বাৰু, এতিয়া 9:40 যাব ওলাইছোঁ। যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকৰ ভাল লাগিব। তেতিয়াহ'লে চাই থাকিব ভিডিঅ'টো শেষলৈকে। তাৰপিছত জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনেকুৱা লাগিলে। লগতে কওঁ, যদিহে ভাল লাগে তেন্তে প্লিজ এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব বুলি আশা কৰিলোঁ। তেতিয়া ঠিক আছে, ব'লক তেতিয়াহ'লে যাওঁ। অসংখ্য জনগণ আৰু